নমস্কাৰ। ডিগ্ৰী লাষ্ট চেম বা যিসকলে অলৰেডি ডিগ্ৰী কমপ্লিট কৰিলে তেওঁলোকৰ কাৰণে এটা এণ্ট্ৰেঞ্চৰ কথা ক'বলৈ ওলাইছোঁ আৰু সেইটো হৈছে টিছনেট বুলি যেতিয়া মাৰিব আপোনালোকে টিছৰ ৱেবছাইটটো পাব, টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সেছ। ইয়াতে মানে চাই ল'ব পাৰিব এইটো পৰীক্ষা কি হয়, কি পঢ়িব পাৰিব ইয়াত। টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সেছ এইটো MA 2021 অনলাইন এপ্লিকেশ্যন এনাউন্স নাও আৰু আমি গুৱাহাটী কেম্পাছত কি আছে সেইটো চাম। তাতে যদি টিপে তাতে গৈ এডমিশ্যনত টিপিব লাগিব। এডমিশ্যনত টিপাৰ পাছত ইয়াতে আছে প্ৰগ্ৰেমকেইটা। MA প্ৰগ্ৰেম আছে কি আছে সেইটো চাওঁ। আমাৰ গুৱাহাটী কেম্পাছত থকাকেইটা মেইনলি লাগে আৰু আপোনালোকে বাকীকেইটা মানে ৱেবছাইটত গৈ যাব পাৰিব। কেম্পাছটো আমি গুৱাহাটী কেম্পাছ ছিলেক্ট কৰি লওঁ, চাৰ্চ প্ৰগ্ৰেমছ। গুৱাহাটী কেম্পাছত স্কুল অফ ছ'চিয়েল ৱৰ্কৰ আণ্ডাৰত আছে MA ইন ছ'চিয়েল ৱৰ্ক, কমিউনিটি অৰ্গেনাইজেশ্যন এণ্ড ডেভেলপমেণ্ট প্ৰেক্টিচেছ, MA ইন ছ'চিয়েল ৱৰ্ক কাউন্সেলিং, MA ইন ছ'চিয়েল ৱৰ্ক লাইভলিহুডছ এণ্ড ছ'চিয়েল এণ্টাৰপ্ৰিনৰশ্বিপ আৰু MA ইন ছ'চিয়েল ৱৰ্ক পাব্লিক হেল্থ। আৰু যিটো আমাৰ মেইন ফ'কাছ সেইটো হৈছে আপোনাৰ স্কুল অফ ছ'চিয়েল ছায়েন্সেছৰ আণ্ডাৰত এণ্ড হিউমেনিটিজৰ আণ্ডাৰত গুৱাহাটী কেম্পাছত কি আছে। MA ইন ইক'লজি এনভাইৰনমেণ্ট এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট, MA ইন লেবাৰ ষ্টাডিজ এণ্ড ছ'চিয়েল প্ৰটেকশ্যন, MA ইন পিচ এণ্ড কনফ্লিক্ট ষ্টাডিজ আৰু মোৰ যিটো ইণ্টাৰেষ্ট সেইটো হৈছে MA ইন ছ'চিয়লজি এণ্ড ছ'চিয়েল এন্থ্ৰপলজি। গতিকে ইয়াৰ ডিটেইলছটো চাওঁ। ষ্টপ চাইট কৰি ল'লে ভাল হ'ব। MA ইন ছ'চিয়লজি এণ্ড ছ'চিয়েল এন্থ্ৰপলজিত আপোনাৰ উইদাউট হোষ্টেল চাৰ্জ হৈছে টোটেল ফাৰ্ষ্ট ছেমিষ্টাৰত 34,200। তাৰে 10,000টো কি হৈছে ৰিফাণ্ডেবল এট দ্য টাইম অফ এক্সিছ। তাৰমানে ন' ডিউ চাৰ্টিফিকেট দি যেতিয়া ওলাব কৰ্চটো কমপ্লিট হ'ব তেতিয়া ঘূৰাই পাব। ছেকেণ্ড ছেমিষ্টাৰত ইমান এইকেইটা আৰু হোষ্টেল চাৰ্জকেইটা ইমান 31,000 পাৰ ছেমিষ্টাৰ। আৰু ক্লিক হিয়াৰটো এপ্লাই কৰি ইয়াতে গৈ আমি এপ্লাই কৰিব পাৰোঁ। তাৰ আগতে আমি অন্যান্য যিবিলাক ৰিকুৱাৰমেণ্টছ আছে সেইটো চাই লওঁ। টিছৰ টাইমলাইনটো মানে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এনাউন্সমেণ্ট অফ অনলাইন এপ্লিকেশ্যন অফ এডমিশ্যন 3 ডিচেম্বৰৰ পৰা এইটো প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু এইটো শেষ হ'ব 15 জানুৱাৰী 2021। গতিকে আপোনালোকে যদি এপ্লাই কৰে বিভিন্ন কৰ্চবিলাক চাই ল'ব। ইয়াতে এবাউট MA প্ৰগ্ৰেমত বেলেগখিনি আছে কৰ্চ, গোটেইখিনি চাই ল'ব পাৰিব আৰু ইয়াতে 15 জানুৱাৰীৰ আগত এপ্লাই কৰিব লাগিব। যোগ্যতা হৈছে Candidates should have successfully completed bachelor's or master's degree, minimum of 3 or 4 years duration. যিসকলৰ মানে অলৰেডি BA বা MA ডিগ্ৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বিভিন্ন কৰ্চত। ছেকেণ্ডটো হৈছে Candidates who successfully complete in all respect all the requirements of their final year eligible degree including all examinations and internships if applicable by Tuesday June 15, 2021. চ' এইটো যিসকল মানে এইবাৰ লাষ্ট চেম বা লাষ্ট ইয়েৰ যিসকলৰ জুনৰ 15, 2021 আগত সকলো গোটেই কৰ্চটো কমপ্লিট হ'ব তেওঁলোকেও এপ্লাই কৰিব পাৰিব। যিবিলাকত এক্সট্ৰা কিবা যোগ্যতা লাগে সেইবিলাক ইয়াত ছাইডত দিয়া আছে। তাৰপিছত হাউ টু এপ্লাইত যাওঁ। হাউ টু এপ্লাইটো ইয়াত পঢ়ি ল'লে হ'ল। এনেও মানে লিংক এইবিলাক আছে ইয়াত টিপি চালে ওলায়ে যাব। আৰু বাকী কি ডকুমেণ্টছ লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে ফটো অৰ্থাৎ পাছপৰ্টেই লাগিব চাগে, ফটোগ্ৰাফ আৰু ছিগনেচাৰ লাগিব। ফিজটো কিমান যদি এটা প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে ফিজটো হৈছে জেনেৰেলবিলাকৰ কাৰণে 1,030 টকা, বাকীবিলাকৰ কাৰণে অলপ কমাই আছে ৰিজাৰ্ভ কেটেগৰীবিলাকৰ কাৰণে। চ' আপুনি যদি জেনেৰেল আৰু এটা কৰ্চৰ কাৰণে এপ্লাই কৰিছে 1,030 টকা, যদি একেলগতে দুটা কৰ্চৰ কাৰণে এপ্লাই কৰে তেতিয়া 2,060 টকা, একেলগে তিনিটা কাৰণে কৰিলে 3,090 টকা। তাৰপিছত ছিলেকশ্যন প্ৰচিডিঅ'ৰ ষ্টেজ 1টো হৈছে TISS নেশ্যনেল এণ্ট্ৰেঞ্চ টেষ্ট। টিছটো মানে এটা কমন স্ক্ৰিনিং টেষ্ট হ'ব, মানে যিমানখিনি ষ্টুডেণ্টে দিব সকলোৰে কাৰণে হ'ব। ইয়াত ছাবজেক্ট স্পেচিফিক নহয়।
পাছ কৰাৰ পাছত ষ্টেজ 2 আহিব। সেইটো শ্বৰ্ট লিষ্টিং ফৰ ষ্টেজ 2 উইল বি ডান অন দ্য বেচিছ অফ কেণ্ডিডেটছ এগ্ৰিগেট টিছ নেট স্ক'ৰ। মানে টিছ নেট স্ক'ৰৰ এটা মিনিমাম পোৱাৰ পাছতে ষ্টেজ 2 পাব। আৰু ষ্টেজ 2ত কি আছে, ষ্টেজ 2ত আপুনি যিটো ইণ্ডিভিজুৱেল প্ৰগ্ৰেমৰ কাৰণে হেৰি কৰিছে এপ্লাই কৰিব তাৰ কাৰণে এণ্ট্ৰেঞ্চ হ'ব, মানে তাত অনলাইন পাৰ্চনেল ইণ্টাৰভিউ এটা হ'ব। আৰু সেই গোটেইকেইটাৰ পৰা এটা এটা পাৰ্চেণ্টেজ নম্বৰ টোটেল মানে স্ক'ৰটোলৈ যাব। টিছ নেটৰ পৰা 100 নম্বৰৰ ভিতৰত যিমান পাইছে তাৰ 30%, ষ্টেজ 2ৰ পৰা যিমান 50 মাৰ্কছৰ হ'ব তাৰ পৰা 40%, আৰু পাৰ্চনেল ইণ্টাৰভিউৰ পৰা 30%, 100 নম্বৰৰ ভিতৰত। গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি ফাইনেল লিষ্টখন প্ৰস্তুত কৰা হ'ব। তাৰপিছত টিছ নেটত কি কুৱেশ্যন আহে, টিছ নেটটো যিহেতু কমন এণ্ট্ৰেঞ্চ, মানে এইটো কৰোঁতে আপোনাৰ ছাবজেক্ট স্পেচিফিক নহয়, যিটো ছাবজেক্টত কৰে। ধৰক মই যদি ছ'চিয়লজিৰ কাৰণে দিওঁ তেতিয়া এই টিছ নেটটো ছ'চিয়লজিৰ ওপৰত নাহে, এইটো আহিব। টোটেল 100 নম্বৰ আছে, তাৰে 30টা কুৱেশ্যন ইংলিছ প্ৰফিচিয়েঞ্চি, তাৰে 30 নম্বৰ গ'ল। বাকী 30 নম্বৰ আহিব মেথমেটিক্স এণ্ড লজিকেল ৰিজনিং, আৰু বাকী 40 নম্বৰ আহিব জেনেৰেল এৱাৰনেছ। এৱাৰনেছত কি আহিব, কাৰেণ্ট এফেয়াৰ্ছ, ডেভেলপমেণ্টেল এণ্ড ছ'চিঅ' পলিটিকেল ইছ্যুজ। আৰু কাট অফটো তেনেকৈ ইংলিছ আৰু মেথছৰ কাৰণে দিয়া নাই, কিন্তু জেনেৰেল এৱাৰনেছত জেনেৰেল কেটেগৰীৰ কাৰণে মিনিমাম কাট অফটো হৈছে 35% অফ 40, অৰ্থাৎ 14 নম্বৰ। প্ৰগ্ৰেম এপ্টিটিউড টেষ্ট, ধৰক আপুনি টিছ নেটৰ ষ্টেজ 1টো ক্লিয়াৰ কৰিলে, তাৰপিছত আহিব সেইটো পাছ কৰাৰ পাছত এলিজিবিলিটি প্ৰগ্ৰেম এপ্টিটিউড টেষ্ট, আৰু এটা টেষ্ট দিব লাগিব, সেইটো হৈছে প্ৰগ্ৰেম এপ্টিটিউড টেষ্ট, অৰ্থাৎ যিটো প্ৰগ্ৰেমৰ কাৰণে চইচ আছে আপোনাৰ সেইটো কাৰণে, আৰু এটা তাৰ পাৰ্চনেল ইণ্টাৰভিউ দিব লাগিব। সেই প্ৰগ্ৰেম কি আছে ইয়াত আপোনালোকে চাই ল'ব পাৰিব। মানে টিছৰ বেলেগ বেলেগ কেম্পাছত বেলেগ প্ৰগ্ৰেম আছে। আমাৰ গুৱাহাটী কেম্পাছত আছে, যিটোৰ কথা মই মেইন ফ'কাছ কৰিছোঁ, সেইটো ছ'চিয়েল এন্থ্ৰপ'লজি এণ্ড ছ'চিয়লজি, আৰু বাকী অন্যান্য তেনেকৈও আছে। আৰু টাইমলাইনটো হৈছে যে জানুৱাৰী 15টো লাষ্ট ডেট। এলিজিবিলিটিটো যিসকলে অলৰেডি ডিগ্ৰী কৰি থৈছে বা যিসকলৰ 2021 কমপ্লিট হ'ব, হাউ টু এপ্লাই সেইটো গম পালে। চিলেকশ্যন প্ৰচিডিউৰ, ফাৰ্ষ্ট টিছ নেট হ'ব, টিছ নেটৰ পাছত আকৌ ছেকেণ্ড ষ্টেজত পাৰ্চনেল ইণ্টাৰভিউ আৰু প্ৰগ্ৰেম স্পেচিফিক যিটো টেষ্ট আছে সেইটো হ'ব। এইকেইটা হৈছে মেইন কথা। আপোনালোকে টিছৰ ৱেবছাইটত গ'লে ক'ত এপ্লাই কৰিব লাগে সেইটো গম পাই যাব। প্ৰগ্ৰেমখিনি চাই ল'ব, আপোনালোকৰ মন পচন্দৰ প্ৰগ্ৰেম হয়নে নহয়, তাৰপৰা আপোনাৰ মন পচন্দৰ কেম্পাছত আছে নাই, সেই গোটেইখিনি চাই ল'ব পাৰিব। আৰু গতিকে ইমানেই আছিলে, আৰু আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে 2021 চনৰ জানুৱাৰীৰ আগত এপ্লাই কৰিব লাগিব। ধন্যবাদ।